মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতৰ ভাষণটোক এটা সুন্দৰ প্ৰবন্ধলৈ ৰূপান্তৰিত কৰি তিৱা গামোচা দেউৰী গামোচাৰ বিষয়ে তেখেতক মই এটা সুন্দৰ প্ৰবন্ধ অসমৰ কোনোবা এখন বাতৰি কাকতত লিখিবৰ বাবে মই আহ্বান জনাম। কাৰণ আমিও বহুত সময় যেনেকৈ যোৱাকালিলৈকে আমি নাজানিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ বাদে আৰু কাৰ কাৰ নাম আছিল আমি নাজানিছিলোৱে, কাৰণ আমাক কোনেও নপঢ়াইছিলে। তেনেকৈ মোৰ ঘৰৰ কাষত নেক্সট ডৰত বড়ো মানুহজন আছে আৰনাই আমি নাজানো, ওচৰত মৰিগাঁৱলৈকে তিৱা আছে, তিৱাৰ গামোচাখনৰ নাম কি আমি নাজানো, দেউৰী আছে, দেউৰীৰ গামোচাখনৰ নাম আমি কি নাজানো। এনেধৰণে আমি নজনা এটা প্ৰজন্ম এটা আমি সৃষ্টি কৰিছোঁ আৰু এই নজনা প্ৰজন্মটোক জ্ঞানৰ শিখৰত লৈ যাবৰ বাবে সকলোৱে যি জানে তাক ৰাইজৰ মাজত লৈ যাব লাগিব। মই ভাষণ শুনি থাকোঁতে ভাবিছিলোঁ যে মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াই যদি সুন্দৰভাৱে তেওঁ ইমান ধুনীয়াকৈ আমাক কৈছে যে বড়োসকলৰ আৰনাৰ ইতিহাস কি, তিৱাসকলৰ ফালিৰ ইতিহাস কি, দেউৰীৰ গামোচাৰ ইতিহাস কি, কোচ ৰাজবংশীৰ গামোচা কাক কয়, ডিমাচাসকলৰ ৰিচা বচা কি কয়, মণিপুৰীসকলৰ খুদেই কি কয়, কাৰ্বিৰ পহ কি কয়, মিচিঙৰ ডুমেৰ কি কয়, ইয়াৰ ওপৰত সুন্দৰভাৱে ধুনীয়া প্ৰবন্ধ এটা লিখিবলৈ তেওঁক মই আহ্বান জনাম, কাৰণ ই আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াক আৰু অধিক শক্তিশালী কৰে।